হেল্ল' এভৰিৱান, এইবাৰ আমাৰ ৰঙমঞ্চত ভূপেন হাজৰিকাদেৱ আৰু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আমি গৈ ৰঙমঞ্চ পাই গ'লোগৈ। তাতে মৌমন আৰু ককাক গৈ আছে। আজি যিহেতু দাদাক অংশ আছিলে, দাদাক বেক ষ্টেজত লগ কৰি আমি আহিলোঁ বহিবলৈ। এয়া আৰম্ভ হৈ গ'ল কংসালৰ। তোমাৰ ৰাজভক্তি সঁচাই প্ৰশংসনীয় কালকেতু। যাৰ কাৰণে কংসৰ খ্যাতি আজি এই মাতৃ লংঘিছে। কংস এইবাৰ দেখুৱাব জগত তাৰ ক্ষমতা কিমান, পৰাক্ৰম কিমান। প্ৰশংসাৰ যোগ্যৱান। আপোনালোকে চাই কেনেকুৱা পালে জনাওক।